বন্ধুসকল আজি মই ৰাতিপুৱা ভিডিঅ' বনাবলৈ আৰম্ভ কৰি দিলোঁ। সময় বাজিল 7টা। যেহেতু আজি 15 আগষ্ট সেয়েহে কলেজলৈ যাবলৈ ওলালোঁ। ড্ৰেছ পিন্ধিলোঁ, চব ৰেডি হৈ গ'লোঁ, বেগ চেগ ল'লোঁ, এতিয়া যাব লাগে। হাই হেল্ল' নমস্কাৰ, মই দামিনী আৰু আপোনালোকে চাই আছে ডিজি সুনু ইউটিউব চেনেল। সেয়েহে আজিৰ ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ ব'লক। আজি যেহেতু 15 আগষ্ট সেয়েহে আমাৰ ইফালে পাব্লিক বাছ নচলে, সেইকাৰণে মই আজি মোৰ বাছখনটিকে লৈ যাওঁ বুলি ভাবিছোঁ। আৰু আপোনালোকৰ ফালে 15 আগষ্ট তাৰিখ দিনা গাড়ী চলাই নে নচলাই সেয়েহে কমেণ্ট কৰি জনাব। আৰু এইটো হৈছে আমাৰ ঘৰৰ ফালে অহা ৰাস্তা। আৰু এতিয়া গ'লে ক'ত যাব পাৰে আৰু এতিয়া মেইন ৰাস্তালৈ যোৱা ৰাস্তা। আমাৰ গাঁৱৰ ৰাস্তাতে একদম বাৰিষা কালত একদমেই ৰাস্তা বেয়া, সেয়েহে কেনেকৈ যাওঁ কি কৰিম সেই উপায় নাই, সেনেকৈ যাব লাগে। আৰু এতিয়া মই আহি পাই গ'লোঁ মেইন ৰাস্তাৰ পৰা এতিয়া যাব লাগে ইফালে কলেজৰ ফালে। আমাৰ কলেজ ইফালেহে, সেয়েহে ইফালে যাওঁ। সেউজীয়া চাওক না, চাৰিওফালে সেউজীয়া। আমাৰ এইফালে যিহেতু ধান ৰোৱা হৈ গ'ল সেয়েহে সেউজীয়া দেখা পায়। বন্ধুসকল মই ইয়াৰ পৰা অকলে গৈ আছোঁ, যিহেতু দোকানত লগৰকেইটা ৰখি আছে, সেয়ে তাতে ডাইৰেক্ট লগ পাম। ইফালে আহি আৰু লগৰকেইটাক লগ পালোঁ। ইয়া হৈছে ডিম্পু ভাই আৰু এইফালে লগৰীকেইটাৰ নামটো নাজানো। আৰু ইফালে এজন আহি আছিল কেমেৰাত, কিন্তু ভালকৈ দেখা নাপায়, যিটো বগা দেখা পাইছে সেইটো লগৰ আছে। আৰু লাষ্টত আহি পাই গ'লি। তো বন্ধুসকল ফাইনেলি আহি পাই গ'লোঁ কলেজৰ এৰিয়া। এইটো যিটো আছে সেইটো কলেজৰ গেট, সেইটো ৰাস্তা দিয়ে আমি কলেজলৈ যাওঁ। সেয়ে সন্মুখত এই দিয়ে আমি প্ৰৱেশ কৰোঁ। আৰু এইফাল মোৰ বান্ধৱীবিলাক আছে। তো আগলৈ ভিডিঅ'টো আৰম্ভ ব'লক, চাই থাকিব। বন্ধুসকল আমি কলেজলৈ প্ৰৱেশ কৰোঁ ব'লক। বন্ধুসকল আমি কলেজত ফাইনেলি আহিতো পালোঁ, কিন্তু কলেজৰ ভিতৰত যিহেতু বেকগ্ৰাউণ্ড মিউজিক হৈ আছে, সেইকাৰণে তাতে মই কথাবিলাক কৈ কিনে বনাব নোৱাৰিম। কাৰণ তাতে গৈ কথা কৈ কিনে ভিডিঅ' বনালে কপিৰাইট অহাৰ চান্স আছে, সেইকাৰণে মই কথা নকৰি মিউজিকটো দি কিনেহে বেকগ্ৰাউণ্ড মিউজিক দি কিনে বনাম। সেইকাৰণে আগলৈ ভিডিঅ'টো চাই থাকিম।
Guys, देखो guys.